নমস্কাৰ বন্ধু বান্ধৱীসকল, মই জয়ন্ত। আপোনালোক সকলোকে মোৰ জয়ন্ত দাস বিহালী ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। তো সকলো ভালেই আছে। আজি আমি আলোচনা কৰিম মোবাইলৰ সহায়ত আপোনালোকে আপোনালোকৰ ঘৰৰ টিভি ৰিচাৰ্জ কেনেকৈ কৰিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। হঠাতে আপোনালোকৰ ঘৰৰ টিভি ৰিচাৰ্জটো শেষ হৈ গ'ল, তো আপোনালোকে তেতিয়া কি কৰিব? প্ৰথমে আপোনালোকে প্লে ষ্ট'ৰৰ পৰা ফোনপে এপটো ডাউনলোড কৰি লওক। ফোনপে তো মোৰ ডাউনলোড কৰি থোৱা আছে, আপোনালোকে এইটো ডাউনলোড কৰি ৰেজিষ্টাৰ কৰি ল'ব। তাৰপিছত আপোনালোকে এনেকুৱা এখন চাৰ্ট দেখিব। আপোনালোকে দেখিছে ইয়াত লিখা আছে DTH, এইটো DTH, ইয়াত ক্লিক কৰক। তাৰপিছত আপোনালোকৰ ডিছসমূহৰ নাম আহিব। তো আপোনালোকৰ যোনটো কানেকশ্যন আছে সেই কানেকশ্যনটো আপোনালোকে চিলেক্ট কৰি ল'ব। তো মোৰ আছে এয়াৰটেল ডিজিটেল টিভি, তো মই এয়াৰটেল ডিজিটেল টিভিটো ক্লিক কৰি লৈছোঁ। ক্লিক কৰাৰ পিছত আপোনালোকৰ যিটো আপোনালোকৰ কনজিউমাৰ ID আছে, তো কনজিউমাৰ IDটো আপোনালোকে লৈ ল'ব। কনজিউমাৰ IDটো আপোনালোকে ইয়াত ফিল আপ কৰক। তো মোৰটো মই ফিল আপ কৰিছোঁ। মোৰ কনজিউমাৰ IDটো মই ইয়াত ফিল আপ কৰিছোঁ। মই আপোনালোকক দেখুৱাব বিচৰা নাই, আপোনালোকে শুদ্ধকৈ আপোনালোকৰ কনজিউমাৰ IDটো ইয়াত ভৰাব, চাই ল'ব। পিছত আপোনালোকে কনফাৰ্ম কৰিব। কনফাৰ্ম কৰাৰ পিছত আপোনালোকৰ এমাউণ্ট আহিব, মন্থলি এমাউণ্ট কিমান আছে। মোৰ আপোনাৰ 280 টকা। তো মই 170 টকা ইয়াত ৰিচাৰ্জ কৰিম, সেইটো কাৰণে মই 170 টকা ইয়াত ভৰাইছোঁ। তাৰপিছত আপোনালোকে ডান কৰিব। দেখিব আপোনালোকৰ বিল পে'মেণ্ট ছাকচেছফুল হৈছে। চাওক আপোনালোকৰ টিভি ৰিচাৰ্জটো সম্পূৰ্ণ হৈছে। আৰু মন কৰিব, ৰিচাৰ্জটো কৰাৰ সময়ত আপোনালোকৰ ছেট টপ বক্সটো অন কৰি ৰাখিব। শেষত আপোনালোকে স্ক্ৰীনশ্বট এটা লৈ ল'ব। আৰু যদি মোৰ এই ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিলে তেনেহ'লে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। জয় অসম।